কালি হঠাৎ মোৰ ফেচবুকটো লক হৈ গ'ল। লক হৈ যোৱা কাৰণটো কি, কিহৰ কাৰণে লক হয়, এই লগটো কিহৰ কাৰণে আহে, মই সকলোখিনি জনাওঁ। আপোনালোকে ভিডিঅ'টো আজি লাষ্টলৈকে চাই থাকিব। আৰু এই ভিডিঅ'টোৰ মাজতে বহুতখিনি কথাও সোমাই আছে। আপোনালোকে এই কথাখিনি শুনিব বুলি মই আশা ৰাখিলোঁ। শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক। আৰু মই ৰাতি 9মান বজাত এটা লাইভত জইন আছিলোঁ। লাইভটো চাই আছিলোঁ। লাইভটো চোৱাৰ মাজতে পটককৈ আহি গ'ল, মানে লগটো আহি গ'ল। লগটো লিখা আছে ইয়ৰ প্ৰফাইল ইজ লকেড। তাৰপিছত এই প্ৰফাইলটোৰ বিষয়ে মই আগতে জানো। মই এই লগটোৰ বিষয়ে মই ফেচো কৰিছোঁ, আৰু এবাৰ হৈছে মোৰ এই লগটো অহা কাৰণটো, মই লগটো আপোনালোকক চাইডত লগাই দিছোঁ। এনেকুৱা ধৰণে লগ আহিব, আৰু দুটা ধৰণে লগ আহে। মই দুইটাকে চাইডত লগাই দেখাই দিছোঁ, এই কোনটো কেনেকৈ আহে। আৰু সেই লগটো কিহৰ কাৰণে আহে আপোনালোকে গম পায়নে? এই লগটো আহে এটা কাৰণত, আপোনাৰ ফেচবুকটো যদি বেলেগ এটা আইডিত লগ ইন কৰি আপোনাৰ ভিডিঅ'বিলাক ডিলেট কৰিব বিচাৰে, বা ডিলেট কৰি আছে, বা কিবা ইলিগেল কাম কৰি আছে আপোনাৰ ফেচবুকটোক লৈ, বেলেগ এটা আইডিয়ে আপোনাৰ ফেচবুকটো লগ ইন কৰি পেলাই আপোনাৰ ভিডিঅ'বিলাক মানে ইলিগেল কৰিব বিচাৰি আছে, কিবা এটা প্ৰব্লেম কৰিব বিচাৰিছে, বা ডিলেট কৰি দিছে। তেতিয়া কি কৰিব, ফেচবুকে আপোনাৰ প্ৰফাইলটো পুৰা লক কৰি দিব। কাৰণ ফেচবুকে জানে যে এই বেলেগ এটা আইডিয়ে এই প্ৰফাইলটো লগ ইন কৰি তাৰ ভিডিঅ'খিনি মানে ডিলেট কৰিছে, বা বেলেগ ইলিগেল কাম কৰিছে। গতিকে প্ৰফাইলটো লক কৰি দিয়ে। তাৰপিছত লক কৰি দিয়াৰ পিছত সেই মানুহজনে, যিজনে লগ ইন কৰিছে, সি কেতিয়াও খুলিব নোৱাৰে, আৰু কোনোৱে দেখি নাপায়। চাৰ্চ কৰিলেও সি মানে ফেচবুকটো দেখি নাপায়, আৰু কোনোৱে দেখি নাপায়। অকল আপুনি যিজনে মেইন অনাৰ হয়, সিহে দেখিব। সেই লগটো থাকিব। লগটো মানে খুলিব পৰা বহুতে নাজানে বাৰু। বহুতে 100ত 2% মানুহে সেই লগটো খুলিব পাৰিব। মই আগতে পাৰিছোঁ যেতিয়া মানে আজি মই পাৰিলোঁ। অলপ টাইম লাগিলে, কিন্তু তেতিয়াবা 9টা 10টামান বজাৰ পৰা যুঁজিছোঁ, ৰাতি 2টামান বাজি গৈছে। বেছি টাইম লগা কাৰণ এইটোৱে হ'ল, মানে ফেচ ভেৰিফাই হ'ব লাগে। ফেচ ভেৰিফাইটো কৰোঁ বুলি কওঁতে মানে কাৰেণ্টটো গুচি গ'ল। কাৰেণ্টটো গুচি যোৱাৰ কাৰণে ফেচটো ভেৰিফাই হ'ব নহয়, পিছত আকৌ কৰিব লগা নতুনকৈ কৰিব লগা হ'ল। তাৰপিছত এই কাৰণটো কোনে কৰিব পাৰে জানেনে? এই ইলিগেল কামটো যাক নেকি কোনোবাই যদি আপোনাৰ ইমেইল আইডিটো জানে, বা আপোনাৰ পাছপৰ্টটো জানে, বা মোবাইল নম্বৰটো জানে, আপোনাৰ প্ৰফাইলৰ মানে গোটেই বস্তুখিনি জানে, সেই তেখেতে কৰিব পাৰে। আৰু মোৰ আইডিটো মোৰ বাদে আৰু এজন মানুহে জানে। সেই মানুহজন হ'ল গুৱাহাটীত থাকে মানুহজন। এই প্ৰফাইলৰ কাম কৰে, ফেচবুক পেজবিলাকৰ কাম কৰে, ইউটিউবৰ কাম কৰে, মনিটাইজেশ্যনৰ কাম কৰে। সেই মানুহজনৰ আছে। আৰু সেই মানুহজনৰ মানে একদম ঘনিষ্ঠ হ'ল মিষ্টাৰ লাহন, অসমীয়া লাহন। সিহঁতে কালি প্ৰফাইলটো খুলি, মানে মোৰ প্ৰফাইলটো মানে লগ ইন কৰি সেই মানুহজনৰ লগত কথা পাতিলে। নিশ্চয় কথা পাতি লগ ইনটো খুলিলে। লগ ইন কৰি লৈ পেলাই মানে সিহঁতে, মই গম নাপাওঁ ভিডিঅ'খিনি ডিলেট কৰি আছে বুলি। তাৰপিছত সিহঁতে এইখিনি কাম কৰিলে। কৰাৰ পিছত মানে লক হৈ গ'ল। সিহঁতে একো কৰিব নোৱাৰিলে। কিছুমান ভিডিঅ' বাৰু ডিলেট কৰিলে। মই কৈ আছোঁ বাৰু আপোনালোকক কি মোৰ ভিডিঅ' ডিলেট কৰিলে। লাহনক লৈ যিখিনি মই ভিডিঅ' বনাইছিলোঁ, লাহনে মোক যিখিনি কৰিছিলে, পইচা লৈ পেলাই ঘূৰাই দিব নোৱাৰিছিলে। আৰু সেই পিছত এনেই মিছামিছিকৈ কৈছিলে যে মই তাৰ পৰা প্ৰমোচনৰ কাৰণে ভিডিঅ' লৈছোঁ, মানে পইচা লৈছিলোঁ। মই পইচা দিছিলোঁ। মই কেতিয়াও প্ৰমোচনৰ কাৰণে পইচা দিয়া নাই। সি ধাৰে লৈছিলে। মই আৰু লাহনে যদি এই ভিডিঅ'টো চা 100% মানে মাথাত ইয়াত সোমোৱাই লয়, মই তোক মানে যেতিয়ালৈকে তুমি মোৰ ৰাইজৰ আগত বা ভিডিঅ' আকাৰে হ'লেও নকওঁ যে মই প্ৰমোচনৰ কাৰণে পইচা লোৱা নাছিলোঁ, মই এই মানুহজনৰ পৰা ধাৰেৰে পইচা লৈছিলোঁ, যেতিয়ালৈকে স্বীকাৰ নকৰোঁ তেতিয়ালৈকে মই তোমাৰ পিছা নেৰোঁ, আৰু মই তোমালৈ ভিডিঅ' বনাই থাকিম, যেতিয়ালৈকে তুমি স্বীকাৰ নকৰা। আৰু মই কেনেকৈ এই দুজন মানুহে বুলি গম পালোঁ, পাছপৰ্ট বা কিছুমান বাই চান্স কেনেবাকৈও খোল খাই যাব পাৰে, কোনো কথা নাই। কিন্তু ভিডিঅ'কেইটা কোনকেইটা ভিডিঅ' ডিলেট হ'ল আপোনাক গম পায়নে? লাহনক লৈ মই যিকেইটা ভিডিঅ' বনাইছিলোঁ, সেই গোটেই ভিডিঅ'কেইটা দিলে। তাৰপিছত আৰু যিকেইটা মোৰ ভাল মোৰ কাৰণে, মানে যিটো ফলোৱাৰ্ছ আছে সেইটো হিচাপত যিখিনি মানে ভাল ভিউজ আছিলে,
সেই ভিউজখিনি থকা ভিডিঅ'কেইটাকে ডিলিট কৰি মই আজি ৰাতিপুৱা মানে চাইছোঁ। আৰু ফেচবুকে মোক 48 ঘণ্টা দিছিলে, আপোনাৰ ফেচবুকটো ৰিকভাৰী কৰি দিম বুলি 48 ঘণ্টা দিছিলে। 48 ঘণ্টাৰ পিছত আপোনাৰ ফেচবুকটো ৰিকভাৰী দিম। কিন্তু ৰাতিপুৱা চাইছোঁ, ৰাতিপুৱা ফেচবুকটো আহি আছে, কিন্তু মই চোৱা নাই যে ভিডিঅ'ত যে কিবা এটা প্ৰব্লেম আছে, কিবা এটা হ'ল, ভিডিঅ'খিনি যে নাইকিয়া হৈছে মইতো চোৱা নাই। তেতিয়া মই ডিউটিলৈ ওলাই গ'লোঁ। ডিউটিলৈ ওলাই গৈ তাৰপিছত নিজৰ যিখিনি কৰ্ম আছে সেইখিনি কৰি 9টামান বজাত মই চাইছোঁ ফেচবুকটো। চাওঁতে ফেচবুকত চাইছোঁ দেখোন ভিডিঅ' এটাও নাই, লাহনৰ ভিডিঅ' এটাও নাই দেখোন। তাৰপিছত মইতো তেতিয়া মানে মই কনফাৰ্ম হৈ গ'লোঁ, মানে সিহঁতে এনেকুৱা এই কামটো মানে সিহঁতে কৰিলে, মানে সিহঁতে মানে মিষ্টাৰ লাহনে বা ইহঁতে মানে মিলি জুলি কথাটো পাতি মানে গোটেই ভিডিঅ'খিনি ডিলিট কৰি দিলে। আপোনাৰ ভিডিঅ' ডিলিট কৰিলে কি সেই সকলো ভিডিঅ' মোৰ আৰু আছে, আৰু ইউটিউবতো দিয়া আছে। আপোনালোকে তুমি কিমান ডিলিট কৰিবা? আৰু মই বাৰে দিম, মোৰ ফেচবুকটো চলক নচলক, ভাইলেশ্যন লাগক, মনিটাইজেশ্যন নহওক, কোনো কথা নাই, কিন্তু এই ভিডিঅ'কেইটা তুমি যিমানেই ডিলিট কৰিবা সিমানেই দিম মই। আৰু মোৰ 9টা ফেচবুক আছে, 9টা ফেচবুকত মই প্ৰতিটোতে দিম আজিৰ পৰা। 9টা ফেচবুকত তোমাক মই হেৰি কৰিম। আৰু এতিয়াতো মই সদায় প্ৰতিটো দিনাই প্ৰতি মুহূৰ্তত তোমাৰ ভিডিঅ'ই মই তোমাক যেতিয়ালৈকে তুমি মোক স্বীকাৰ নকৰা মই যে পইচাটো ধাৰে লৈছিলোঁ মোৰ বিপদৰ কাৰণে, যেতিয়ালৈকে স্বীকাৰ নকৰা তেতিয়ালৈকে তোমাক মই সোধাই নিম। আৰু আপোনালোককো কৈ দিছোঁ, মোৰ এনেকুৱা প্ৰব্লেম, এতিয়া ফেচবুকটো প্ৰব্লেম বাৰু তেনেকৈ হোৱা নাই, কিন্তু ভিউজ যিমানখিনি ভাল ভিউজ থকা ভিডিঅ' গোটেইখিনি ডিলিট কৰি দিলে। আৰু তেখেতৰ যিখিনি ভিডিঅ' বনাইছিলোঁ তেখেতক লৈ, তেখেতে মোৰ লগত যিখিনি কাম কৰিছে সেইখিনিক লৈ মই যিখিনি ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ' লাহনৰ মোৰ তাত ভিডিঅ' এটাও নাই, সিহঁতে ডিলিট কৰি দিছে। গতিকে এনেকুৱা যেতিয়া নেকি কৰিলি ময়ো এতিয়া সোধাই নেৰোছোঁ দেই। তুমি যেতিয়ালৈকে স্বীকাৰ নকৰা তেতিয়ালৈকে ময়ো সোধাই নেৰোঁ। মোৰ ফেচবুক মোক কোনো ফেচবুকৰ পৰা কোনো ইনকাম কৰিম কিবা কৰিম বুলি এতিয়া মই নাভাবোঁ। আৰু মানে মই অকল তোমাৰ কথাহে ভাবিম। তুমি মোক যিখিনি কৰিছা সেইখিনি মই তোমাক মানে পাই হিচাপ দিম। আৰু সকলোকে মোৰ যিমান সমভাগী মোৰ ফেচবুক ফ্ৰেণ্ড ফলোৱাৰ্ছ, দাদা বন্ধু ভাই ভনী সকলো যিবিলাকে আছে সকলোৱে কথাটো হেৰি কৰিব যে এনেকুৱা কৰিব লাগে নেকি মানুহ। ভুলটো তাৰেই, সিয়ে মোক এবাৰ পইচা ধাৰ লৈছে আৰু মোকেই এইখিনি কৰি আছে। আৰু মইতো এতিয়া ঘৰত থকা হ'লেতো এইটো কথাটো বেছি বেলেগ ধৰণৰ হৈ গ'লহেঁতেন। এতিয়া ঘৰত নাই, মই বহুত দূৰত চেন্নাইত থকাৰ কাৰণে তেখেতে বাচি আছে, নাইবাতো মানে অলপ দিগদাৰী হৈ গ'ল। শেষত লাহন তোমাকো কৈ দিছোঁ, তুমি স্বীকাৰ কৰিব লাগিব, আৰু নকৰিলে তোমাক মই সদায় নেৰোৱেই। আৰু ৰাইজকো কৈ দিছোঁ, আপোনালোকে মোৰ যিখিনি কথাটো মানে কি সি ভাল কৰিছে নে বেয়া কৰিছে আপোনালোকে কমেণ্ট কৰি মোক জনাবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট কৰি দিব, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। কাৰণ এই ভিডিঅ'টো সকলোৱে চোৱাটো প্ৰয়োজন। আৰু সেই লগটো যে লাগে, সেই লগটো লাগিলে জনা মানুহৰ কাৰণে বহুত ইজি, নজনা মানুহৰ কাৰণে বহুত দিগদাৰ হয়। আৰু 24 ঘণ্টাৰ ভিতৰত যদি সেই লগটো আঁতৰাব নোৱাৰে আৰু এটা বেলেগ লগ লাগি যায়, সেইটোত আকৌ লগ লাগিলে মানে কি হ'ব, আপোনালোকে ফেচবুক টিমৰ লগত কথা পাতিব লাগিব। ফেচবুক টিমে অপশ্যন দিব, অপশ্যনৰ গৈ পেলাই আকৌ এইটো লগ আনিব লাগিব। এইটো লগ আনিলে মানেহে তুমি পাৰিব। টোটেল বিচাৰিব, টোটেল প্ৰুফ বিচাৰিব, আপোনাৰ যিটো অনাৰৰ প্ৰুফ বিচাৰিব, ইমেইল আইডিটো বিচাৰিব, ফেচবুক দি থোৱা নাম্বাৰটো বিচাৰিব, আৰু পাছৱৰ্ডটো বিচাৰিব, আৰু লগতে মানে চেল্ফি এইটো ভেৰিফাই বিচাৰিব। চেল্ফি ল'ব আৰু আপোনাক ভেৰিফাই কৰিব হয় নে নহয় মানুহজন। যদি হয় তেতিয়া লগটো খুলিব, যদি নহয় আৰু তেতিয়া সেই ফেচবুক খুলিব নোৱাৰে। আৰু নেক্সট ভিডিঅ'